জন্ম হৈয়েই পৰিচিত হ'লোঁ ফুটপাথৰ সৈতে। ঘৰৰ কোনো ঠিকনা নাই। শৈশৱৰ খেলা ধূলা কৰাৰ পৰা পেট ভৰাবলৈ ভিক্ষা খোজালৈ ফুটপাথেই মোৰ পৃথিৱী। মোৰ পৃথিৱীত এদিন তাই আহিল। ঐ হিৰো! ইফালে সিফালে চাই দেখিলোঁ তাত মোৰ বাহিৰে আন কোনো নাই। কাক মাতিছ? তোকেই মাতিছোঁ। কিন্তু মোৰ নাম হিৰো নহয়, পলাশমোহনহে। থেই, এনেই মাতিছোঁ। ধুনীয়া ধনী ঘৰৰ এজনী ছোৱালী। ওচৰলৈ যাব ভয় লাগিছিল। কিজানিবা তাইৰ দেউতাক বা মাকে দেখিলে গালিয়েই পাৰে। তাইহে মোৰ ওচৰ চাপি আহি মোক ক'লে, মোৰ ওচৰত বহ না অকণমান। কিয়? অকলে আছোঁ, ভাল লগা নাই। অকলে কিয় আছ? আৰে স্কুললৈ গৈছিলোঁ, দেউতাই নিব আহিব, কিন্তু এতিয়ালৈকে আহি পোৱা নাই। মই তাইক কোৱাৰ কাৰণে তাইৰ ওচৰতে বহি তাইৰ লগত বহুত কথা পাতিলোঁ। তাইক লগ পোৱা সেয়াই শেষ নহয়, বৰঞ্চ সেইদিনাৰ পৰা আৰম্ভহে হৈছিল তাইক লগ পোৱাৰ এক প্ৰকল্প। পিছদিনা তাই আহিয়েই মাত লগালে, ঐ হিৰো। ধেৎ, মোৰ নাম পলাশহে। মইতো হিৰো বুলিয়েই মাতিম। তোৰ নাম কি? পল্লৱী। নামটো নতুন চিনাকি ডায়েৰীৰ উপাধিটো হৈ ৰ'ল। তাই মোক অ, আ, ক, খ আৰু ইংৰাজীৰ ABCDবোৰো শিকালে। সদায় তাইক লগ পাই যেন তাই মোৰ প্ৰিয় বান্ধৱীজনী হৈ পৰিল। দিনটো ভিক্ষা খুজি খুজি আবেলি তাইলৈ অপেক্ষা কৰি নিশাটো তাইৰ কথাবোৰ ভাবি ভাবি মনে মনে হাঁহি থকাই হৈ পৰিল দৈনিক ৰুটিন। আজি তাই মেট্ৰিক পাছ কৰি আহি মোক লগ ধৰিছে আৰু মোৰ কাৰণে কিবা কিবি খাবলৈ লৈ আহিছে। বহু সময় দুয়ো একেলগে কটোৱাৰ পিছত তাই গুচি গ'ল। বাই। বাই। ঐ শুনচোন। কি? ধন্যবাদ। কিয়? খাবলৈ যে এইবোৰ লৈ আহিছ। ধেই, মই পাছ কৰাৰ ফূৰ্তিতহে আনিছোঁ। মই যাওঁ দে, দেৰি হৈছে। যা। বাই। বাই। সেয়া যে তাইক শেষ বিদায় জনাইছিলোঁ, সেয়াহে মই জনা নাছিলোঁ। সেইদিনাৰ পিছত তাই আৰু কেতিয়াও নাহিল চহৰৰ এই ফুটপাথলৈ। নাজানো তাই ক'ত হেৰাই গ'ল। মাত্ৰ কাণত বাজি ৰ'ল এটা মাত, ঐ হিৰো। ময়ো লাহে লাহে তাইক পাহৰি যাব ধৰিছিলোঁ, যদিও মনৰ পৰা তাইৰ লগত কটোৱা সোঁৱৰণিৰ প্ৰতিটো পল স্তৰ হৈ ৰ'ল। জীৱনটোও সলনি হৈ পৰিল এতিয়া। কেইদিনমানৰ আগতে এজন ল'ৰাই মোৰ হাতত 500 টকা এটা দি কৈছিল, আজিৰ পৰা কাৰো ওচৰত হাত নেমেলিবি, এইখিনি টকাৰে কিবা এটা কাম আৰম্ভ কৰিবি। কি কৰিম ভাবি পোৱা নাছিলোঁ, কিন্তু হাতত লৈ থকা টকাকেইটাৰ সাহসত সেইদিনা ভালকৈ কিবা খাবলৈ মন যোৱাৰ বাবে 50 টকাৰ আপেল কিনি আনি হাততে লৈ ৰৈ আছিলোঁ। তেতিয়াই আন এজন ল'ৰাই আহি ক'লে, আপেলখিনি কিমান টকাৰ? মই নিজে খাবলৈ আনিছোঁ। অঁ, আচ্ছা, ইয়াত আপেলৰ দোকান ক'ত আছে? ইয়াত নাই, অকণমান আগলৈ যাব লাগিব। ধেৎ তেৰি। কি হ'ল? আপেলখিনি মোক দে না, মোৰ দেৰি হৈছে, ট্ৰেইন ধৰিবলৈ লাগে, আগলৈ যাব সময় নহ'ব। তই আনি ল'বি প্লিজ। কথাখিনি শুনি মই আপেলৰ টোপোলাটো তালৈ আগবঢ়াই দিলোঁ। সি মোক সুধিলে, কিমান টকা? 50 টকা। সি মোৰ হাতত 70 টকা দি আপেলখিনি লৈ গুচি গ'ল। সেই যে 20 টকাটো লাভ কৰিলোঁ, সেয়া দেখি হাতত থকা গোটেই 500 টকাটোৰে আপেল আনি এই ফুটপাথত বেচিব ল'লোঁ। এতিয়া মোৰ দোকানখন ডাঙৰেই হৈ পৰিছে, ব্যস্ত মই মোৰ জীৱনত। কিন্তু আজি 10 বছৰৰ পিছত কিয় নাজানো সেই মাতটো মনত পৰিল, ঐ হিৰো। কথাখিনি ভাবি ধূপ এডাল জ্বলাই দোকানখন খুলিছিলোঁহে, পিছৰ পৰা কোনোবাই মাত দিয়া শুনিলোঁ,
ঐ হিৰ', উভতি চাই দেখি আচৰিত হ'লোঁ। পল্লৱী? তাইৰ ওচৰলৈ যাব ওলাইছিলোঁ, এজন ডেকা ল'ৰাই আহি তাইৰ হাতত ধৰি তাইক লৈ যাবলৈ ওলালে। মনটো সেমেকি পৰিছিল, চকুকেইটাওচোন তিতি উঠা যেন পালোঁ। চকুকেইটা মোহাৰি থাকোঁতে তাই আকৌ মাত লগালে, দাদা। চমক খাই তাইলৈ চাই মাত লগালোঁ, অঁ। আপেল দিয়কচোন। আপেলখিনি জুখি তাইৰ মুখলৈ নোচোৱাকৈ আগবঢ়াই দিলোঁ। তাই ইফালে সিফালে কিবা চাই চাই গুচি গ'ল ইয়াৰ পৰা। ইমান দিনৰ পিছত তাইক লগ পালোঁ যদিও তাই চাগে মোক চিনিয়েই নাপালে। পিছদিনাখন দোকানখন খুলিছিলোঁহে, তাই আকৌ আহি মাত লগালে, অঁ দাদা। অঁ, কি দিম? একো নালাগে, এটা কথাহে সুধিব লাগিছিল। কি কথা? আপুনি ইয়াত দোকান দিয়া কিমান দিন হ'ল? 5 বছৰমান হ'ল। অঁ। কিয়? নাই, পুৰণি মানুহ কোনোবাহে লাগিছিল। মই দোকান দিয়াহে 5 বছৰ হ'ল, কিন্তু মই জন্মৰ পৰা ইয়াতে আছোঁ। মোৰ ঠিকনা এই ফুটপাথখনেই। হয় নেকি? হেৰি, আপুনি পলাশ মোহনক চিনি পায় নেকি? কথাষাৰে মন জোৰ পৰি গ'ল। কিয়? আকৌ অ আ ক খ আৰু ইংৰাজীৰ ABCD শিকাবা নেকি? হিৰ'? মোক পাহৰা নাই মানে? কিয়? তই মোক পাহৰি গৈছ মানে? নাই পাহৰা, কিন্তু হেৰাই গৈছিলি যে এদিন হঠাৎ। মই হেৰাই গৈছোঁ? যিদিনা মই পঢ়িবলৈ চহৰৰ বাহিৰলৈ যোৱাৰ হঠাৎ প্লেনিং হ'ল, সেইদিনা ৰাতিপুৱাৰে পৰা তোক বিচাৰি ফুৰিছিলোঁ, কিন্তু তোক ক'তো দেখাই নাপালোঁ। আৰু আবেলি 3টা বজাৰ ট্ৰেইনত মই গুচি গ'লোঁ। তাই মোক বিচাৰিছিল, কথাষাৰ শুনি যে কিমান ভাল লাগিল, মই চাগে বুজাব নোৱাৰিম। ঐ হিৰ'। আজিও হিৰ'? তোক বিচাৰিয়েইতো উভতি আহিছোঁ। মোক বিচাৰি? কিয়? কিয়? তই নাজান নেকি? বন্ধুত্বৰ খাতিৰত। বন্ধুত্ব? অঁ। তোৰ বাবে এয়া মাত্ৰ বন্ধুত্ব? নহয় নেকি? যোৱা 10টা বছৰে 1 মিনিট সময়ো পাৰ কৰা নাই তোৰ কথা নভবাকৈ। তোক কাষত অনুভৱ কৰিবলৈ লগৰ সকলোবোৰ ল'ৰাকে ঐ হিৰ' বুলি মাতোঁ। কিয়? ঐ পাগল অবুজন, মই ভাল পাওঁ তোক। কি? কিন্তু তই মোক ভাল নাপাওঁ বুলি কচোন। ভালটো পাওঁ, কিন্তু তোৰ একো নাই। মোক কি খুৱাবি, কি পিন্ধাবি, এই চব চেণ্টি নাফালিবি দে প্লিজ। মোৰ সকলো আছে, মাথো তই নাই। যদি মোক ভাল পাওঁ, এবাৰ মোক সাৱটি ধৰ। তাই যি সাৱটি ধৰিলে আৰু কেতিয়াও নেৰিলে। বহু বছৰ পাৰ হৈ গ'ল, আমি দুয়োৰে হৈ এটি ধুনীয়া জীৱন কটাই আছোঁ। জীৱন যদিও এতিয়া সেই চহৰখনৰ ফুটপাথত সীমিত নহয়, সোঁৱৰণিৰ সোণালী পৃষ্ঠাটোৰ উপাধিটো কিন্তু ফুটপাথেই হৈ ৰ'ল।